ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। নামঘৰলৈ গৈ কি কি কৰিম চাই থাকিব আপোনালোকে, শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ। লগৰজনীটো যাব নাপালে, তাৰ মনটো বেয়া দেখিছে বাৰু। এইফালে কাকু বা ৰুমমেটকেইজনী আৰু এজনী টুষ্টি আৰু তজু আহিছে দেই। এইফালে চাওঁতে চাওঁতে নামঘৰে পালোহি। নামঘৰত পাই মানে গৈ আছোঁ আৰু নামঘৰটো ইমান ধুনীয়া লাগিছিলে, সোমাই আহি পিনে মনটোও ভাল লাগিছিলে। এতিয়া চাওকচোন, এইফালে আকৌ চেণ্ডেলযোৰ ধুনীয়াকৈ খুলি লওঁ বুলি ক'ত খোলোঁ ক'ত নোখোলোকৈ চাই থাকোঁতে তাহাঁতি ক'লে সেইফালে থওঁ বুলি, তেনেকৈ ছাইডতে যিহেতু জঁট হৈ আছে তাতে মই চেণ্ডেলযোৰ খুলি ল'লোঁ। চেণ্ডেলযোৰ খুলি পানে আকৌ ভৰি হাতকেইটাও ধুব লাগিব নহয়। এনেকৈ এইফালে আকৌ কাকুবাই ভৰিকেইটা ধুই লৈছে, পানীলৈকো ছিটিয়াই ল'লে। সেনেকৈ ময়ো অলপমান ছিটিয়াই ল'লোঁ, তাহাঁতিও এনেকৈ ছিটিয়াই ল'লে। এইফালে আকৌ বাহিৰতে কাকুবাই হাঁ কৰি লৈছে। এইফালে তজুৱে আকৌ হাঁ কৰিব লওঁতে গামোচাখন নলওঁ কৈ আছিল, তাৰপিছত ল'লে আৰু। এইফালে আমি হাঁও কৰি ল'লোঁ। এইফালে আকৌ গৈ আছোঁ ধূপ চাকি জ্বলাবৰ কাৰণে। এইফালে ককায়ো কিবা কিবি কৰি আছিলে। এইফালে দেখিছে অলপমানকৈ, মই এতিয়ালৈ দেখাবলৈ নহ'ল বাৰু। অলপখিনি দেখাই দিলোঁ আৰু ইমান ধুনীয়াকৈ ধূপ চাকি জ্বলাই থৈছে, দেখি ভাল লাগে। আপোনালোকে এনেকৈ যাবচোন, হাঁহ কৰি পিনে বহুত ভাল লাগে। এইফালে আকৌ আমাৰো ধূপ চাকি জ্বলাই পিনে হৈ গ'ল। এইফালে এতিয়া গৈ আছোঁ বহিবৰ কাৰণে। এইফালে বহিবলৈ আহিলোঁ। এইফালে টুষ্টিয়ে আকৌ ইফালে যাব কৈছোঁ, ইফালে নাযাওঁ কৈ আছিলে। মই ইফালে বহিবলগীয়া হ'ল আৰু। এইফালে দেখিছে ন, হৰিনাম লৈ আছে, ইমান ধুনীয়াকৈ হৰিনাম লৈ আছিলে। ময়ো মানে অলপমান হৰিনাম লৈ ল'লোঁ আৰু, যিহেতু আহিছোঁ নামঘৰলৈ হৰিনামটো ল'বই লাগিব। এইফালে ইমান ভাগৰ লাগিছিলে নহয়, টোপনিও ধৰি আছিলে। ঘৰৰ পৰা আহি লগে লগে গুচি আহিলোঁ নামঘৰলৈ। হৰিনাম ল'লে যাৰ হ'লেও টোপনি ধৰে, মোৰো এনেকৈ ইমান টোপনি ধৰিছিলে। তাহাঁতেও পূৰা হাঁহি আছে। টুষ্টি দেখাবই নোৱাৰি, একদম পূৰা প'জ দিবলৈ আগতেই ষ্টাৰ্ট হৈ থাকে। এইফালে আকৌ চাওঁতে চাহও দিলে খাবলৈ, মিঠাই লালমোহন ইমান ধুনীয়াকৈ দিছিলে নহয়। মিঠাই খাই কোনে কোনে ভাল পাব ক'বচোন। এইফালে আকৌ টুষ্টিয়ে প'জ দিয়াটো স্মাৰ্টেই গম পায়েই। এইফালে তজু ইমান মৰম লগাটো তাই অকলে কথা পাতি খাই আছে। টুষ্টিও খাই আছে, ময়ো অলপমান খাই দিলোঁ। টুষ্টি পূৰা দেখাই খাই আছে, তাইও মৰম লগাই পিছে। এইফালে আকৌ চাওঁতে প্ৰসাদ দিলেহি। দেখিছে নহয় কিমান মানুহ হৈছে। এইফালে চাওঁতে প্ৰসাদটো দিলেহি, আমাৰ ফালে পালেহি প্ৰসাদ দিবলৈ। তাৰপিছত ফাইনেলি মোৰ ফালেও পালেহি, ময়ো পাই গ'লোঁ তেনেকৈ প্ৰসাদ খাই কিন্তু বহুত ভাল লাগে দেই। প্ৰসাদৰ লগতে এইফালে আকৌ পায়সো দিছিলে নহয়। এইফালে লগৰজনীটো অহাই নাছিলে, দেখিছিলেই, তাইলৈ এভাগ লৈ ল'লোঁ। এইফালে ময়ো অলপমান কৃষ্ণ কৰি পিনে খাই লৈছোঁ, যিহেতু প্ৰসাদ হয় অলপতো ল'বই লাগিব। মই পিছে চেনা খাই ভাল নাপাওঁ দেই ইমান। এইফালে টুষ্টিও পূৰা কুঁহিয়াৰ খাই আছে বুলি দেখাই আছে। এইফালে খায়ো হৈ গ'ল। এইফালে পেক কৰি পিনে লৈ লৈছোঁ আৰু লগৰজনীলৈও লৈ লৈছোঁ। এইফালে উঠিব হ'ল নহয়, যাবৰে হ'ল। তেনেকৈ পাতিখনো উঠুৱাই মেলি মানে ধুনীয়াকৈ থৈ দিছোঁ আৰু যেনেকৈ বহিছিলোঁ তেনেকৈ থৈয়ে যাব লাগিব। তাৰপিছত লাহেকৈ ওলালোঁ যাবৰ কাৰণে। হাঁহটো অলপমান কৰি ল'লোঁ, তাহাঁতি পিছে হাঁহটো কৰি ল'লে দেই।
মই এইফালে আছিলোঁ কাৰণে হাঁহটো কৰা নহ'ল। হাঁহ কৰি মানে এতিয়া যাব লৈছোঁ। পিছে গোটেইকেইজনীয়ে গৈ আছোঁ আৰু নামঘৰলৈ আহিবচোন, মনটো বহুত ভাল লাগে। আইতাসকলো আছে। এইফালে ময়ো ওলাই আহি পিনে গেটৰ মুখতেই এইফালে চাওঁতে চাওঁতে তিনিচুকীয়া বিদ্যালয় পালোহি। ভিতৰখন কিন্তু বৰ ধুনীয়া দেই, তিনিচুকীয়া বিদ্যালয়খন। গোটেইকেইজনী আমি গৈ আছোঁ খোজকাঢ়ি। অথনি বা গাড়ীতে আহিলোঁ আহোঁতে, এতিয়া যাওঁতে খোজকাঢ়ি গৈ আছোঁ। এইফালে আকৌ টাউনো পালোহি। আজি কিন্তু ভিৰ বহুত আছিলে, দেওবাৰ আছিলে যে। দেওবাৰটো বজাৰ বহে, বজাৰ হাটটো জানি চবেই। চাইও বহুত ভাল লাগে নহয় দেওবাৰ দিনাখন, ইমান ধুনীয়াকৈ ছাইডত বজাৰ বহি থাকে। এইফালে আকৌ ভিৰো হৈ আছিলে, ইমান ভিৰ লাগিছিলে। এইফালে ৰুমো পালোহি। এডোখৰ দেখুওৱা নহ'ল বাৰু, লগৰজনী গেটৰ মুখতে ৰখি আছিলে প্ৰসাদ আনিব বুলি। বোলে ইমানেই, বাই বাই।